হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ব্লগটো পথাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এই লগৰজন এই মানুহ এফালে গৈছে, পথাৰ ৰাস্তা দি এফালে গৈছে, মই ৰৈ আছোঁ তালৈ। তাৰপিছত ব্লগটো আজি বাইপাছৰ ফালে যাম আৰু কিবাকিবি কৰিম আৰু দেখাম। পিছত চাওক কালি মোৰ অৱস্থা কি হৈ গ'ল ষ্টাৰ্ট মাৰি পিনে। এই হাত এইবোৰ ফুলি গৈছে, এইবোৰ এনেকৈ নেদেখিব কেমেৰাত, কিন্তু এইবোৰ চাওক ঢৌ উঠিছে। এইবোৰ ঢৌ চাওক, এইবোৰ ঢৌ উঠি গৈছে, একদম অৱস্থা বেয়া। ভাতখন দাঙিব পৰা নাই, ভাত খাওঁতে এনেকৈ খাইছোঁ, বৰ কষ্টকৈ, বহুত কষ্টকৈ খাইছোঁ। ভাত এনেকৈ ওপৰলৈ উঠি গৈছে, তললৈ নগৈছে, বহুত কষ্ট পাইছোঁ আজি। সেইকাৰণে আকৌ আজি চাইকেল নচলাকৈ বুলি ভাবিছোঁ, কাইলৈ চলামগৈ। আজি বাইকতে ওলাই যাম বাইপাছৰ ফালে। বাইকখনত অলপ পানী চানী মাৰি আহিলোঁ। এতিয়া ইয়াতে ফটো মাৰিছোঁ গাঁৱত, এইডোখৰতে ফটো চটো মাৰোঁ বুলি আহিলোঁ। ফটো মাৰিলোঁ, ৰিল বনালোঁ ইয়াতে। এতিয়া আমি এনেই ওলাই যাম, ক'ত যাম নাজানো, খালি ওলাই যাম আৰু। এতিয়া যাওঁ, সুমনে বাইক চলাইছে। এইটো আমাৰ সংঘ, গাঁও সংঘ। এফালে হেৰিলৈ যায় পেট্ৰল ডিপু, চাবুৱা পুৰণা পেট্ৰল ডিপু এফালে এইটো ৰাস্তা। তাৰপিছত মই গান গাই ভাল পাওঁ, কিন্তু আপোনালোকক গাই জনাব নোৱাৰোঁ, মোৰ বহুত লাজ লাগে আজিকালি। আগতেও লাজ লাগিছিলে, আজিকালি অলপ বেছিয়ে লাজ লাগে। আপোনালোকক এতিয়া চাবুৱা পেট্ৰল ডিপুত দেখাম, পুৰণা পেট্ৰল ডিপু। What a beautiful scenery. ঘরে বাবা এর সিনেমেটিক সালা। আপোনালোকে বেয়া নাপাব, আজি দিনত ইমান ভালকৈ একো দেখাব নোৱাৰিলোঁ। মানে মোবাইলটো আজি বাইপাছলৈ গ'লোঁ, তাৰপিছত যোৱাৰ পিছত মোবাইলটো চাইছোঁ, মোবাইলটো ছুইচ অফ। মোবাইলটো প্ৰব্লেম এটা আছে, কিবা বেটেৰী প্ৰব্লেম, মানে মাজে মাজে ছুইচ অফ হৈ যায়, কাম নকৰে। তাৰপিছত আকৌ চাৰ্জ দিব লাগিলে, চাৰ্জ দিব লাগে, চাৰ্জ দিলেহে কাম কৰে, চাৰ্জ নিদিলে কামেই নকৰে। মানে চাৰ্জ দিয়াৰ পিছত কাম কৰে। ঘৰলৈ আহি চাৰ্জ দিছোঁ, তাৰপিছত মোবাইলটো অন হৈছে, মানে চাৰ্জ নিদিয়াকৈ অনেই নহয়। বাইপাছত এতিয়া ক'ত চাৰ্জাৰ বিচাৰি পাওঁ চাৰ্জ দিবলৈ, সেইকাৰণে অন কৰিব নাপালোঁৱেই, একো দেখাবই নাপালোঁ বাইপাছলৈ গ'লোঁ। তাৰপিছত আকৌ এফালে যোৱা কথা আছিলে, সেইফালে নগ'লোৱেই, এনেই গৈ ভাবিছিলোঁ ভিডিঅ' বনামগৈ যাম বুলি। এইটো নিতু মন বেয়া কৰি আছে, ব্লগত ওলাব নাপায়, এফালে চাইডে হাঁহি দিলে। এইটো হাঁহি দিলে, এতিয়া ব্লগত ওলাব পাই মনটো ভাল লাগিছে। এই চেণ্ডেল চাওক, কেনেকুৱা চাৰিয়া চেণ্ডেল লৈছে লাটুৱে, নিয়ন কালাৰ, নিবা প্ৰ' মেক্স। চেণ্ডেলযোৰ পিন্ধি কেনেকুৱা লাগিছে? চেণ্ডেলযোৰ পিন্ধি ভালে লাগিছে, কিন্তু অকণমান ছুটি হ'ল। কিমান ল'লে? চেণ্ডেলযোৰ 200 টকা ল'লে। 200 টকা? ক'ত ল'লি, চাবুৱাত? এনেই হেৰি কমফৰ্টেবল আছেনে? কমফৰ্টেবল আছে, পাতল আছে, খোজকাঢ়িবলৈ ভাল আছে। কালাৰটো কাৰণে ন? কালাৰটোৰ কাৰণে নহয়, চেণ্ডেলযোৰ পাতল আছে, পিন্ধিবলৈ ভাল আছে। আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, এই মানৱ শইকীয়া ভিডিঅ' বনাব ক'লে, চিনেমেটিক ল'ব ক'লে অকণমান। এই চিনেমেটিক লৈ ল'লোঁ, এইবোৰ চিনেমেটিক চাওক এতিয়া। চিনেমেটিকটো চাই কেনেকুৱা লাগিলে ক'ব, মোৰ মতেতো ভালেই লাগিলে। এতিয়া আপোনালোকক দেখাম, অগ্নিপথ তৈয়াৰী কৰি আছে দুজন ল'ৰাই, আমাৰ গাঁৱে। এতিয়া আহিব, এতিয়া সিহঁতি দেখাম। এইবোৰ চাওক, ল'ৰাফালে কিমান কষ্ট কৰিছে। আজি ভিডিঅ'টো ভাল পালে বুলি আশা ৰাখিলোঁ, ভিডিঅ'টো ভালে পাব যেন পাইছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো একদম নৰ্মেল ভিডিঅ' আছিলে। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইবাৰ খুবেই কম, অলপ বাঢ়িলে মনটোও ভাল লাগিব, ভিডিঅ' বনাইও ভাল লাগিব মোৰ, সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো।
ভিডিঅ'টো নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চিনেমেটিকটো চাই